সাৱধানতাৰ মৰণ নাই এই কথাষাৰটো নিশ্চয় শুনা পাইছে। এই কথাষাৰ কোৱাৰ মূল উদ্দেশ্য হৈছে যে আজিকালি এটা স্কেম চলি আছে, যিটো স্কেমৰ বিষয়ে আপুনি যদি নাজানে তেন্তে কেতিয়াবালৈ বহুত ডাঙৰ বিপদত পৰিব পাৰে। ইয়াত সাধাৰণতে যুৱকসকলক টাৰ্গেট কৰা হয়। ইয়াত এগৰাকী যুৱতীয়ে প্ৰথমে এজন যুৱকক ছ'চিয়েল মিডিয়াত মেছেজ কৰে আৰু সেই যুৱকজনৰ লগত ফ্ৰেণ্ডশ্বিপ কৰে। তাৰ পাছত যুৱকজনৰ পৰা হোৱাটছআপ নাম্বাৰ বিচাৰে আৰু হোৱাটছআপত ভিডিঅ' কল কৰে আৰু সেই ভিডিঅ' কলত যুৱতীগৰাকীয়ে নিজে নিজৰ শৰীৰৰ কাপোৰবোৰ খুলি পেলাই আৰু সেই ভিডিঅ' কলটো যুৱতীগৰাকীয়ে স্ক্ৰীন ৰেকৰ্ডিং কৰি থৈ দিয়ে আৰু পাছত সেই স্ক্ৰীন ৰেকৰ্ডিংটো যুৱকজনলৈ পঠিয়ায় আৰু কয় যে 5,000 টকা এটা মোক এতিয়াই গুগল পে' কৰা, নহ'লে মই এই ভিডিঅ' ক্লিপটো ভাইৰেল কৰি দিম। আৰু যুৱকজনে ভয়তে 5,000 টকা এটা দি দিয়ে আৰু পাছত আকৌ ব্লেকমেইল কৰে যে আকৌ মোক 5,000 টকা এটা দিয়া, নহ'লে মই আকৌ ভাইৰেল কৰি দিম। আৰু এনেকৈ সদায় অলপ অলপকৈ ব্লেকমেইল কৰি কৰি এটা সময়ত যুৱকজনৰ সম্পূৰ্ণ বেংক বেলেঞ্চ খালী কৰি দিয়ে। গতিকে এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা বাচি থাকিব আৰু যিমান পাৰে সিমানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই স্কেমটোৰ বিষয়ে গম পায়।